হেল্ল' গাইজ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভাল। আৰু আচলতে আজি ভিডিঅ'টো বনাইছোঁ এটা বিশেষ টপিকৰ ওপৰত। আজি আপোনালোকে হয়তো মোৰ চেনেলৰ যদি ভিডিঅ'বিলাক চাইছে তেনেহ'লে গম পাব যে মই বহুত দিন ভিডিঅ' দিয়া নাই। গতিকে কাৰণটো কি আজি সকলোৱে গম পাব আৰু আপোনালোকক দেখুৱাম। মই আজি প্ৰায় 3 মাহমান ধৰি পেলাই আমি নামঘৰত গায়ন বায়ন শিকি আছিলোঁ। গতিকে এই গায়ন বায়ন আজি আমাৰ শেষ সামৰণি দিন আৰু আজি আমি গায়ন বায়ন সামৰণি মাৰিম। গতিকে সকলো আহিছে নামঘৰলৈ। আপোনালোকক ভিডিঅ'বিলাক দেখাম, আমি কেনেদৰে শিকোঁ আৰু কেনেদৰে গাওঁ। আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈকে। থেংক ইউ। এইটো আমাৰ নামঘৰটো। আগতেও মোৰ আগৰ ভিডিঅ'ত আপোনালোকে নামঘৰটো দেখিছে। এইটোৱে নামঘৰটো, ভীমপৰা বৰ নামঘৰ। ব'লকচোন নামঘৰ ভিতৰলৈ সোমাই যাওঁ। এইফালে খানা বনাই থকা হৈছে। এইয়া এফালে পূৰা ড্ৰেছ কৰি থকা হৈছে। অ'কে, ময়ো কৰিম অলপ পিছত লাহেকৈ। পাগৈ আছে। অঁ, মাৰিম ড্ৰেছ কৰিম। অঁ, আপোনাকে কম কৰি দিব লাগিব দেই। কেনেকুৱা লাগিছে? 3 মাহ গায়ন বায়ন শিকি আজি শেষ সামৰণি। বহুত বঢ়িয়া, কি ক'বা আৰু। এয়া ৰস যোনে পাব এবাৰ সি কেতিয়াও পাহৰিব নোৱাৰে। ঠিক আছে দিয়া। মায়ে বৈ দিছে, আজি প্ৰথম ইউজ কৰিম হাই, এইজন আমাৰ ককাইদেউ, চাই লওক। এজন মোৰ ভাই হয়। আজি ইহঁতবোৰে বহুত দিনৰ পৰা নাম কীৰ্তন শিকি আছে, তো গতিকে আজি ইহঁতে মুকলি কৰিছে। মই ইণ্টাৰেষ্টিং কথা কওঁ, এওঁ যে আহিছে, এওঁ দেখি কেনেকুৱা লাগিছে বাৰু? একদম গোঁসাই দেউতা নিচিনা লাগিছেনে? সকলোৱে পাছফালৰ পৰা দেখিলে ভাবে ক'ৰবাৰ গোঁসাই দেউতা আহিছে নেকি। প্ৰায় 2-3জন সুধিলে এজন ক'ৰবাৰ কোন হয়, কোনোবা গোঁসাই দেউতা আহিছে নেকি বুলি বহুতে সোধে একদম হেণ্ডচাম আমাৰ দাদা। কিন্তু এইটো ৰূপত হয়তো বহুতে দেখা নাই আমাৰ ককাইদেউ। মোক দেখা নাই এই ককাইদেউ আৰু এটা ৰূপ আছে, কেতিয়াবা মই মোৰ ব্লগত দেখুৱাম। একদম চালিয়া মই। ককাইদেউৱে ক'ব কিবা এটা। আজি আমাৰ সামৰণি মাৰিছোঁ। আপোনাক কেনেকুৱা লাগিছে? আপোনালোকেও শিকি আছে বাৰু। এই ফলখন হৈছে আমাৰ সৰুৰ পৰা পোৱা ধৰ্ম, য'ত তাতে শক্তি। সৰুৰ পৰা শিকি আহিছোঁ। আমাৰ দেউতাও ইয়াত কৰি যোৱা, আমাৰ গোটেই বংশ পৰিয়ালৰ পৰা লৈ চব আমাৰ ভাই বন্ধুখিনি গোটেইখিনি ইয়াতে আমি সৰুৰ পৰা ডাঙৰ হোৱা। এইখনে আমাৰ থল, আমাৰ ধৰ্মস্থান। তো গতিকে ধৰ্ম মেইন, নিজৰ যিটো ধৰ্ম আমি সংস্কৃতিটো আমি বজাই ৰাখিব লাগিব, পাহৰিব নালাগিব কেতিয়াও। গতিকে য'তে শক্তি তাতে ভক্তি বুলি মই জানো। তাল আহিলে ভাস্কৰ তালটো লৈ এইবাৰ ক'ব লাগিছিলে।
একেবাৰে শেষত আমি গুৰুজনাক সেৱা কৰি মানে যিকেইজন গুৰুৱে আমাক শিকাইছিলে আজি 3 মাহ ধৰি তেওঁলোকক আমি সেৱা কৰি আমি আমাৰ গায়ন বেণ্ডযোৰা সামৰিলোঁ। আৰু অলেখখিনি ভুল ত্ৰুটি থাকি যাব পাৰে, গতিকে সেই ভুল ত্ৰুটিবোৰ যাতে কোনেও ধৰি থাকিব নালাগে। আৰু কাৰণ আমি নতুনকৈ শিকিছোঁহে আৰু ভৱিষ্যতলৈ শিকিবলগীয়া বহুত আছে। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই জনাব। যদি ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। সম্পূৰ্ণ গায়ন বেণ্ডযোৰা দিবলৈ অলপ অসুবিধা হয়, কাৰণ ভিডিঅ'টো যথেষ্টখিনি দীঘল হৈ যাব। ইতিমধ্যে বহুতখিনি দীঘল হ'লেই, গতিকে সম্পূৰ্ণ গায়ন বেণ্ডযোৰা ভিডিঅ' মই পাছত আপলোড কৰিম। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে মই আপলোড কৰিলেই লগে লগে চাব পাৰে। ধন্যবাদ।